নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ১ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ নাম হ'ল লাডাখ। ২ নম্বৰ প্ৰশ্নটো হৈছে, জনসংখ্যাৰ ভিত্তিত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে জনসংখ্যাৰ ভিত্তিত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হ'ল উত্তৰ প্ৰদেশ। ৩ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ মিউজিয়ামটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মিউজিয়ামটোৰ নাম হ'ল ভাৰতীয় সংগ্ৰহালয়, কলকাতা। ৪ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল হেমিছ ৰাষ্ট্ৰীয় উদ্যান। ৫ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ তাৰকামণ্ডলটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ তাৰকামণ্ডলটোৰ নাম হ'ল বিৰলা তাৰকামণ্ডল, কলকাতা। ৬ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰটোৰ নাম হ'ল ভাৰত ৰত্ন পুৰস্কাৰ। ৭ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ মেলাখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মেলাখনৰ নাম হ'ল কুম্ভ মেলা। ৮ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ মন্দিৰটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মন্দিৰটোৰ নাম হ'ল শ্ৰী ৰংগনাথ স্বামী মন্দিৰ। ৯ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ গুহা মন্দিৰটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ গুহা মন্দিৰটোৰ নাম হ'ল ইলোৰা গুহা মন্দিৰ। ১০ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ লুণীয়া পানীৰ হ্ৰদটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ লুণীয়া পানীৰ হ্ৰদটোৰ নাম হ'ল চিল্কা হ্ৰদ।